ছমাহৰ পিছত যেতিয়া অভিভাৱকসকলে শিশুটিক মাকৰ গাখীৰৰ লগতে কমপ্লিমেণ্টাৰী ফিডিং ষ্টাৰ্ট কৰে, সেইখিনি সময়ত বহু অভিভাৱকে এইটো কমপ্লেইন কৰে যে শিশুটিয়ে একো খাবলৈ মনেই নকৰে, মুখলৈ যেতিয়া চামুচখন লৈছে মুখখন নুখুলে বা খোৱা বস্তুখিনি মুখত ভৰালৈ মুখতে লৈ থাকে, এনেকুৱা ধৰণৰ বহুত কমপ্লেইন পোৱা দেখা যায়। তো সেইটো কাৰণে এইকেইটা বিশেষ কথা আপোনালোকে মন কৰিবলগীয়া, যিটো মই আজিৰ ভিডিঅ'টিত শ্বেয়াৰ কৰিম। প্ৰথমটো, যেতিয়া আপুনি কমপ্লিমেণ্টাৰী ফিড ষ্টাৰ্ট কৰে, এটা কথা মনত ৰাখিব যে কমপ্লিমেণ্টাৰী ফিড দিয়াৰ লগে লগে মাকৰ গাখীৰটো কণ্টিনিউ কৰি থকাটো ভাল। প্ৰথমতে আপোনালোকে এখন দৈনিক ৰুটিন মানি চলিব খোৱা সকলোখিনিৰ বাবে। দ্বিতীয়তে, আপোনালোকে কেতিয়াও তেওঁলোকক ফ'ৰ্চ নকৰিব, যেতিয়া তেওঁলোকে বিচাৰে তেতিয়াই খাবলৈ দিব। 3 নম্বৰটো হৈছে, যিবোৰ খাদ্য আমি আমাৰ চাৰিওফালে পাওঁ পেকেট ফুড এভইড কৰি পেলাই সেইবোৰ অলপকৈ প্ৰায় সকলোবোৰ দিবলৈ চেষ্টা কৰক। আৰু যদি দেখিছে যে শিশুটিৰ কিবা অপকাৰ কৰিছে, তো তেতিয়াহ'লে আপোনালোকে সেইটো নিদিব বা বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো ভাল হয়। আৰু এটা সময়ত এটা খাদ্যই ইণ্ট্ৰডিউচ কৰাটো ভাল হয়। আৰু আপুনি নিজে মাকগৰাকীয়ে বা যোনে খুৱাই শিশুটিক, তেওঁলোকে নিজে সেইখিনি সময়ত ৰিলেক্স হৈ থকাটো ভাল বা প্লেফুল। যেতিয়া আপুনি ভয় কৰিব, আপুনি ভয়কৈ খুৱাব, তেতিয়া শিশুটিও খাবলৈ মন নকৰিব। আপুনি নাচি বাগি যিমান পাৰে শিশুটিক খুৱাবলৈ চেষ্টা কৰিব। আৰু এটা বস্তু এভইড কৰিব, সেইটো হৈছে মোবাইল ফোন, যিটো এভইড কৰাটো খুবেই প্ৰয়োজন।